মৰমৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। তোমালোকলৈ আজি মই নৱম মানৰ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা শিশুলীলা নামৰ কবিতাটোৰ ওপৰত শিশু কৃষ্ণৰ যিটো চৰিত্ৰ তাৰ সাধাৰণ বৈশিষ্ট্য অলপ বিশ্লেষণ কৰিবলৈ ওলাইছোঁ। সাধাৰণতে শংকৰদেৱে আমাৰ যিটো কবিতা শিশুলীলা ইয়াত প্ৰায়খিনি কথাই মানৱীয় ৰূপতে প্ৰকাশ কৰিছে। তথাপি কিন্তু দুই এফাকি কবিতাৰ মাজেৰে উক্তিৰ মাজেৰে তেওঁৰ ঐশ্বৰিক গুণো প্ৰকাশ পাইছে। আমি পৰ্যায়ক্ৰমে আলোচনাত পাম। যদিও বা শংকৰদেৱে শিশু কৃষ্ণৰ মানৱীয় ৰূপৰ ওপৰত বেছি প্ৰাধান্য ৰাখিছে। দেখিছোঁ সাধাৰণ শিশুৰ নিচিনাকৈ মাকৰ গাখীৰ খাবলৈ নাপায় দধিৰ ভাণ্ড ভাঙিছে, সৰু শিশুৰ নিচিনাকৈ ভেম অভিমান কৰিছে, চোৰ চাতুৰি কৰিছে মাকৰ সৈতে। এইবিলাক গোটেইখিনি শিশু কৃষ্ণৰ মানৱীয় ৰূপ। ঠিক তেনেকৈ দধিৰ ভাণ্ড ভাঙি গাখীৰবিলাক নিজেও খাইছে, সিঞ্চিৰাই পেলাইছে, ছটিয়াই দিছে, বান্দৰক খুৱাইছে, ইত্যাদি ইত্যাদি উৎপাত কৰি উদ্ভণ্ডালি কৰি লুকাই আছে। যেতিয়া মাকৰ খং উঠিছে, সেইবোৰ দেখি যেতিয়া মাকৰ খং উঠিছে যে পুত্ৰ কৃষ্ণই এই ধৰণে অত্যাচাৰ কৰিছে, তেতিয়া মাকৰ সাধাৰণ মাতৃ যেনেকৈ খং কৰে ঠিক তেনেকৈ মাকেও এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদিছে। তেতিয়াও আমি দেখিছোঁ সাধাৰণ শিশুৰ নিচিনাকৈ আগে আগে দৌৰিছে আৰু মাকে পিছে পিছে এছাৰি লৈ খেদি গৈছে। কিন্তু মাকে ভাবি চোৱা নাই, মাতৃ যশোদাই ভাবি চোৱা নাই যে শিশু কৃষ্ণ যদিও তেওঁৰ পুত্ৰ, তথাপি সাধাৰণ শিশুৰ বিপৰীতে পৰম পিতা পৰম ব্ৰহ্মা জগদীশ্বৰ। এই কথা মাতৃ যশোদাই পাহৰি গৈছে। গতিকে হাতত এছাৰি লৈ পিছে পিছে খেদিছে আৰু পুত্ৰ শ্ৰীকৃষ্ণ আগে আগে দৌৰি পলাইছে। শেষত উভতি চাইছে মাকলৈ। মাক কিন্তু পৰিশ্ৰান্ত। মাকে কৃষ্ণক ধৰিবও পৰা নাই আৰু কিন্তু খঙতো এটা অতি অৱস্থাত উপস্থিত হৈছে। গতিকে শিশু কৃষ্ণই তেতিয়া ভাবিছে যে মাতৃক আৰু ইমান কষ্ট দিব নোৱাৰি। ৰৈ গৈছে, ভয়ে ভয়ে ৰৈছে। তাতো দেখুৱাইছে জগদীশ্বৰ, কৰিব নোৱাৰা একো নাই, অথচ ভয় কিহৰ? মাতৃ যশোদালৈ ভয় কিয় ইমান? কিয় পলাব লাগে? কিন্তু পলাইছে। পুনৰাই ৰৈ গৈছে আৰু যেতিয়া ৰৈ গৈছে তেতিয়াও কিন্তু ইয়াত কৈছে ভয়ে ভয়ে ৰৈছে। আখি মুদি, চকু মুদি ৰৈ গৈছে। মাকলৈ চাবলৈ সাহ কৰা নাই। কিয়? তাত শংকৰদেৱে আমাৰ সাধাৰণ শিশুৰ যিটো ৰূপ, মাকলৈ ইমান ভয়, সেইটো ইয়াতো কিন্তু শংকৰদেৱে সুন্দৰকৈ ৰাখিছে। সুন্দৰ ধৰণে এটা শিশু হিচাপে, সাধাৰণ শিশু হিচাপে কৃষ্ণক ইয়াত দেখুৱাইছে। আৰু যেতিয়া মাকে ধৰিছে, থাপ মাৰি ধৰিছে, তেতিয়া মাকে খঙতে কৈছে ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। মাকে খঙতে কৈছে, পাহৰি গৈছে যে জগদীশ্বৰ পৰম পিতা। কৃষ্ণক আজি শাস্তি দিবই দিব। গতিকে এইবেলি হাতৰ এছাৰি যেতিয়া হাতত পালে কৃষ্ণ, তেতিয়া হাতৰ এছাৰি দলিয়াই পেলাই থাপ মাৰি ধৰি আনি কৈছে যে আজি তোক মই বান্ধি থৈ দিম। গতিকে এই যিখিনি কাৰ্য, এই আটাইখিনি কাৰ্যৰ মাজেৰে দেখা যায় শিশু কৃষ্ণৰ মানৱীয় ৰূপৰ সুন্দৰ প্ৰদৰ্শন ঘটিছে। কিন্তু শংকৰদেৱে কেৱল এইটোৱে কৰা নাই যে কেৱল শিশু কৃষ্ণক মানৱীয় ৰূপ হিচাপে দেখুৱাব, নহয়। আমাৰ কবিতাৰ মাজেৰে আমি প্ৰায় ২-৩ ঠাইতমান দেখিছোঁ ঐশ্বৰিক যিটো গুণ, সেইটো ইয়াত সুন্দৰকৈ দেখুৱাইছে। প্ৰথমে আমি দেখিছোঁ ইয়াত পদৰ মাজেৰে কৈছে শংকৰদেৱে যে জাক যোগী নাপাৱে ধ্যানত, হেন হৰি পলান্ত হয়। চোৱাচোন বাৰু যে ইয়াত কৈছে যে যোগীসকলে 1000 বছৰ তপস্যা কৰে ভগৱানক লাভ কৰিবলৈ, ভগৱানৰ সান্নিধ্য পাবলৈ। 1000 বছৰ তপস্যা কৰিও
যোগীসকলে, সন্ন্যাসীসকলে, ধ্যানীসকলে, তপস্বীসকলে কৃষ্ণক পাব নোৱাৰে। তেওঁ পৰম ব্ৰহ্মা, পৰম সত্য, তেওঁক পোৱাটো সম্ভৱেই নহয়। অথচ এনেহেন ভগৱান কৃষ্ণক শিশুৰূপে যশোদাই লাভ কৰিছে। মাতৃ যশোদাৰ কিমান পুণ্যৰ ফলত কৃষ্ণক এনেকৈ নিজৰ পুত্ৰৰূপে পাইছে। গতিকে শংকৰদেৱে ইয়াত নোপোৱাকৈ থকা নাই, হেন হৰি পলন্ত ভয়ত। অথচ মাকৰ এচাৰিৰ ভয়তে ইমান সৰ্বশক্তিমান, সৰ্বব্যাপকমান কৃষ্ণ, ভগৱান কৃষ্ণ, তেওঁ স্বয়ং ব্ৰহ্মা, তেওঁ মাকৰ এচাৰিৰ ভয়তে অথচ পলাই ফুৰিছে, যাক যোগীসকলে হাজাৰ বছৰ তপস্যা কৰিও ধ্যানত পাব নোৱাৰে। আকৌ তাৰ পিছত কৈছে, আকৌ ইয়াত দেখুৱাইছে, পিছৰ পদত দেখুৱাইছে শংকৰদেৱে যে তেওঁৰ ঐশ্বৰিক গুণ আকৌ আছে। ক'ত দেখুৱাইছে? ইয়াত কৈছে, নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াতো শিশু কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ সুন্দৰকৈ প্ৰকাশ ঘটিছে। ইয়াত কৈছে যে যিজন কৃষ্ণৰ আদি অন্ত পূৰ্বাপৰ বিচাৰি পাব নোৱাৰি, তেওঁ পূৰ্ণ ব্ৰহ্মা জগতৰ ঈশ্বৰ। অথচ এনেহেন ভগৱান কৃষ্ণ শিশুৰূপে জন্মগ্ৰহণ কৰি মাতৃ যশোদাৰ ঘৰত তেওঁ মাতৃ যশোদাৰ এচাৰিৰ ভয়তে পলাই ফুৰিছে। অথচ তেওঁ জগত ঈশ্বৰ, পৰম পিতা, পৰম ব্ৰহ্মা। শেষত কৈছে, চোৱা, আকৌ কৈছে সেই একে কথাকে যে বান্ধন্ত কৃষ্ণক আনি ধৰি, নোজোৰে আংগুল দুই জৰি। ইয়াতো দেখিছোঁ আমি শিশু কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ প্ৰকাশ আমি ইয়াতো দেখিছোঁ। তেওঁ মাতৃ যশোদাই অতি খঙতে একো নাইকিয়া হৈ গৈ কৃষ্ণক যেতিয়া হাততে পালে তেতিয়া তেওঁ এচাৰি দলিয়াই পেলালে। এইবেলি তেওঁৰ মন গ'ল শিশু কৃষ্ণক তেওঁ আৰু নিপিতে, আজি আনি তেওঁক বান্ধি থ'ব। বান্ধিছে ক'ত? যে উৰালত আনি তেওঁ মেৰিয়াই বান্ধিছে। যেতিয়া বান্ধিবলৈ লৈছে মাতৃ যশোদাই, দেখিলে যে বাৰে বাৰে তেওঁ পেচ লগাই আছে, কিন্তু গাঁঠি মাৰিবলৈ 2 আঙুল ৰছীৰ বাৰে নাটনি হৈছে। মাতৃ যশোদা ভাগৰি পৰিছে। পুত্ৰক এনেকৈ বাৰে বাৰে চেষ্টা কৰিছে বান্ধিবলৈ, অথচ পেচটো মাৰি, পেচ লগাই তেওঁ গাঁঠি মাৰিবলৈ যেতিয়া চেষ্টা কৰে তেতিয়া 2 আঙুল ৰছীৰ বাৰে নাটনি হৈ পৰে। মাতৃ যশোদা হাৰাশাস্তি হৈ পৰিছে, তেওঁ ভাৰাক্ৰান্ত হৈ পৰিছে, পুত্ৰক বান্ধিব পৰা নাই। পুত্ৰই কিন্তু চাই আছে, শিশু কৃষ্ণই মাকৰ মুখলৈ চাই আছে। তেওঁ দেখিছে যে মাক ভাগৰি পৰিছে, তেতিয়া নিজেই তেওঁৰ ঐশ্বৰিক ৰূপ প্ৰদৰ্শন কৰি এইবেলি শেষৰ সময়ত 2 আঙুল ৰছীৰ যিটো বাৰে নাটনি ঘটিছে, এইবাৰ তেওঁ মাকক সুবিধাটো কৰি দিছে যে মাতৃ আৰু কিমান কষ্ট পাব। অথচ তেতিয়ালৈকে যশোদাই ভাবি চোৱা নাই যে তেওঁৰ পুত্ৰ শ্ৰীকৃষ্ণ এতিয়া সাধাৰণ শিশু নহয়, ঐশ্বৰিক ৰূপ আছে তেওঁ ভগৱান, পৰম ব্ৰহ্মা, পৰম শক্তি। গতিকে এই কবিতাটোৰ মাজেৰে আমি দেখিছোঁ যে শিশু কৃষ্ণৰ আমি 2টা ৰূপ সুন্দৰকৈ শংকৰদেৱে আমাৰ সন্মুখত দাঙি ধৰিছে। এটি হ'ল মানৱীয় ৰূপ আৰু আনটো হৈছে ভগৱানৰ ঐশ্বৰিক ৰূপ। আজিলৈ আমি ইমানতে সামৰিছোঁ।